হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ চেনেলটোলৈ। আজি মই আপোনালোকক বনাই দেখুৱাম অমিতাৰ বইল আঞ্জা এখন। অমিতা সকলোৱে খাইছে, যদি কোনোবা এনেকৈ বনাই খোৱা নাই খাব পাৰিব। আহকচোন এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ বাবে লাগিব আমাক অমিতা, আৰু মই অমিতাখিনি এনেধৰণে সৰু সৰুকৈ কাটি লৈছোঁ। আৰু এটা অলপ আধা পকা আছিল আৰু এটা কেঁচা আছিল। আৰু মই কেৰাহী পাতি এতিয়া ইয়াত অমিতাখিনি দি দিম। আৰু দিম এতিয়া ইয়াত মই পানী। পানী দি লৰাই লৈ এতিয়া মই ইয়াত দি দিম অলপমান নিমখ। আৰু আধা চামুচমান মই ইয়াত বেকিং চ'ডাটো দি দিম অমিতাখিনি সিজিবৰ বাবে। এইখিনি দি লৈ আৰু এতিয়া ভালদৰে লৰাই লৈ এইখিনি মই ঢাকোন মাৰি বইল হ'বলৈ থৈ দিম। আৰু আমাৰ অমিতা বইল হৈ গৈছে, ধুনীয়া সিজি গ'ল অমিতাখিনি। বন্ধু বান্ধৱীসকল, গৰমত এই আঞ্জাখন বহুত আপোনালোকৰ উপকাৰী হয়। প্লিজ আপোনালোকেও বনাই খাব। ইয়াত কোনো তেল মছলা ব্যৱহাৰ কৰা নহয়, আপোনালোকৰ বাবে বহুত উপকাৰী হয়। এই নহয় যে কোনোৱে খাব নোৱাৰিব, সকলোৱে খাব পাৰে। এই তৰকাৰীখন আপোনালোকেও বনাই খাব। আৰু ইয়াত মই পানী এড কৰিলোঁ। এতিয়া মই ইয়াত দি দিম মই পিচি ৰাখিছিলোঁ জালুক, জলকীয়া আৰু নহৰু। এইখিনি মই ইয়াত দি দিম। আপোনালোকে ইচ্ছা কৰিলে জ্বলা কমকৈও খাব পাৰে। মই এইখিনি দি দিছোঁ। আৰু ইয়াত দিম মই এতিয়া মাছ। এইখিনি মই ফ্ৰাই কৰা নাই, একো তাত মই হালধি নিমখ একো সানি লোৱা নাই, এনেকৈ দি দিম। এইখন আচলতে আমি কওঁ মানে এইখন তৰকাৰীক খাৰ তৰকাৰী বুলি কওঁ, অমিতা খাৰে দি বনোৱা। আৰু মাছ আমি ইয়াত ফ্ৰাই কৰি নিদিওঁ, কোনো ধৰণৰ মছলা তেল ব্যৱহাৰ নকৰোঁ। ইয়াত মই দিছোঁ কচ মাছ, আপোনালোকে ইচ্ছা কৰিলে বেলেগ মাছো দিব পাৰে। আৰু মোৰ এয়া অমিতাৰ বইল তৰকাৰী উতলিছে হ'লেই। মাছৰ পৰা একদম তেল বিৰিঙি গৈছে, খাবলৈ বহুত ধুনীয়া হয়। আপোনালোকেও বনাই খাব। এতিয়া মোৰ অমিতাৰ তৰকাৰীখন দিয়াবলৈ হৈ গৈছে। আপোনালোকে ইচ্ছা কৰিলে মাছ ফ্ৰাই কৰিও দিব পাৰে, ইয়াত মই দিয়া নাই। এনেকৈ খাই বহুত ভাল লাগে। আমাৰ তৰকাৰী হৈ গ'ল। এতিয়া মই আপোনালোকক বাটিত বাঢ়ি দেখুৱাইছোঁ। চাওকচোন কি ধুনীয়া হৈছে।
আৰু অমিতা কিন্তু খাবলৈ বহুত মিঠা হৈছিল, পকা অমিতা আছিল যিহেতু। এয়া আমাৰ অমিতা বইল তৰকাৰী হৈ গ'ল। বন্ধু-বান্ধৱীসকল, আশা কৰিলোঁ আপোনালোকেও এনেদৰে বনাই খাব। অমিতা আৰু মাছৰ তৰকাৰীখন সঁচাই খাই বহুত ভাল লাগে। ভাল লাগিলে আপোনালোকেও এনেদৰে বনাই খাব অমিতাৰ লগত বইল মাছ। আৰু আজিলৈ ইমানে আছিলে। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ আহিছোঁ।